প্ৰিয়ম জানবীৰ ব্লগ এণ্ড ৰেচিপিলৈ স্বাগতম জনাই আজি আপোনালোকৰ ওচৰলৈ এটা পোলাও ৰেচিপি লৈ আহিলোঁ। ঘৰতে কুকাৰত কিমান ধুনীয়াকৈ পোলাও খুব সহজতে বনাব পাৰি এই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আৰু সেইকাৰণে মই ভিডিঅ' বনাই ৰাখিলোঁ। আৰু আপোনালোক যদি মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ছাবস্ক্ৰাইব কৰি থ'লে মোৰ এনে ৰেচিপিবিলাক আপোনালোকে পিছলৈ পাই থাকিব। So, Janvi ba आज की बनाबा? পোলাও আৰু বেচেলাৰ চিকেন। পোলাও আৰু বেচেলাৰ চিকেন। চলো কি যোগাৰ কৰিছা চাই ল। পিয়াজ, কাজু, খিচমিচ, তাৰপিছত মছলা এইখিনি পোলাও কাৰণে। মাই গুডনেছ। এইখিনি চাউল তিয়াই ৰাখিছোঁ। চাউলখিনি আধা ঘণ্টা হৈ গ'ল। হা এই গ্লাছটোৰ জোখত মই ইয়াত এগিলাছ চাউল দিলোঁ। এইটো এপোৱা ধৰা গ্লাছ চাউলখিনি মই ৰিপুৰাজ বাসমতি ৰাইচ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বেলেগো ব্যৱহাৰ কৰিব পাৰে। চাউলখিনি ভালদৰে ধুই মই আধা ঘণ্টাৰ কাৰণে এনেদৰে পানীত তিয়াই ৰাখিছোঁ। পোলাও বনাব এয়া কুকাৰটো গৰম হ'ব দিছে 5 মিনিট। কুকাৰ গৰম হৈছে চাগে ন? হৈ গ'ল কুকাৰ গৰম। এতিয়া ইয়াত ঘি দিছোঁ। এয়া কি? ঘি এইটো অন্নপূৰ্ণা 200 গ্ৰামৰ ঘি হয়। মই ইয়াত আধা দিছোঁ, মানে 100 গ্ৰাম ঘি দিছোঁ ইয়াত মই। মাই গুডনেছ। গেছৰ ফ্লেমটো একদম মিডিয়ামত ৰাখিছোঁ, হাই কৰি দিয়া নাই মানে। পুৰা ঘিৰ গোন্ধ ওলাই গৈছে। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ বৰ্তমান। ইমান ঘি খালে কম চৰ্বি হ'বনে আজি? একো নহয়, এসোপা খাব লাগে ঘি বাটাৰ এইবিলাক বস্তু খাব লাগে। হ'ব প্লিজ। মইতো ভাল পাওঁ। এইটো দেখিছা ঘিখিনি অকণমান গৰম হৈছে। এতিয়া এইকেইটা কাজু দি দিছোঁ। কাজুকেইটা ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম। এতিয়া ব্ৰাউন হৈ গ'ল ন? সেই কালাৰটো ব্ৰাউন হৈ যোৱাৰ লগে লগে এইদৰে খাই দিম এবাৰ। এনেকুৱা কালাৰ হ'ব লাগে দেই কাজুটো। এতিয়া কি কৰিবা? খিচমিচ কেইটা দিম। এইটো খিচমিচ ইয়াত দিলোঁ। এইটো এক্সট্ৰাকে ভাজি আছে মানে কাজুটো হৈ যাবৰ সময় লাগে, খিচমিচটো সময় নালাগে নহয়। খিচমিচটোৱে হৈ গ'ল, ফুলি আহিছে। লগে লগে হ'লেই। আচ্ছা বুজিলোঁ। ঘি ইমান ধুনীয়া গোন্ধাইছে। খাওঁ লাগিছে ন? সঁচাকে মই যে খিচমিচ ঘিত ভাজা গন্ধটো সঁচাই বহুত ভাল পাওঁ। সঁচাকে এতিয়া বহুত ভাল স্মেল এটা ওলাইছে। তাকেতো কয় পোলাও। 3টা তেজপাত, 2টা চক্ৰী ফুল, অলপ দালচেনি, 1টা ডাঙৰ ইলাচি, 4টা সৰু ইলাচি আৰু কেইটামান লং। এইখিনি দি দেখিছানে? এতিয়া ইয়াতে পিঁয়াজখিনি এই হেৰি কাজুখিনি আৰু খিচমিচখিনি কিন্তু গোন্ধটো বহুত ধুনীয়া ওলাই আছে এতিয়া। কাজু আৰু খিচমিচ পিঁয়াজখিনি ভাজোতে কিন্তু গেছৰ ফ্লেমটো একদম মিডিয়ামত, ল' নহয় হাইও নহয়। হাই হ'লে মানে তৎক্ষণতে জ্বলি যাব আৰু পিঁয়াজখিনি একদম কালাৰটো ব্ৰাউন হ'ব লাগিব। এনেদৰে 4 মিনিটমান 4-5 মিনিট ভাজিব লাগিব মানে পিঁয়াজখিনি। তেতিয়া কালাৰটো চেঞ্জ হৈ আহিব। খালি পিঁয়াজখিনি লৰাই থাকিব লাগিব। হ'লনে এইখিনি? নাই হোৱা। এইটো 4-5 মিনিট কণ্টিনিউ ভাজি আছোঁ। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি এইটো কালাৰ দেখিছানে? সেইটো আৰু অলপ ব্ৰাউন হ'ব লাগিব। এতিয়া অকণমান বগা বগা হৈ আছে ন? অলপ বগা হৈ আছে যে, নহ'বা এটা মানে পিঁয়াজৰ কেঁচা গন্ধ আহিব পোলাওটোত, খাই ভাল নালাগিব। দেখিছানে কালাৰ? হৈ গ'ল কমপ্লিট। এতিয়া ইয়াৰ পৰা অলপমান পিঁয়াজো উঠাম দেই। খালি পিঁয়াজ অলপমান, অলপ পৰিমাণৰ সেইটো মই উঠাইছোঁ গাৰ্নিছ কৰিবৰ কাৰণে। আপোনালোকে উঠালেও নাই বাৰু, অলপ পিঁয়াজ ৰাখি দিছোঁ। আৰু আধা ঘণ্টা তিয়াই ৰাখিছিলোঁ, তাৰপিছত পানী টুকি ৰাখিলোঁ। চাউলকেইটা দি
বেছি লৰাব নালাগে দেই চাউলকেইটা দি পেলাই বেছি লৰালে ধৰি দিব পাৰি মই এইটো গ্লাছেৰে 1 গ্লাছ চাউল দিছিলোঁ সেইকাৰণে 1 গ্লাছ পানী দিম চাউলখিনি তিয়াই ৰখা হৈছে যেতিয়া বেছি পানী নিদিওঁ এতিয়া এইটো সোৱাদ অনুসাৰে অলপ নিমখ দিছোঁ 1 চামুচ দিছোঁ প্ৰয়োজন অনুসাৰে অলপ নিমখ দিছোঁ দি ধুনীয়াকৈ পাতলকৈ এবাৰ লৰাই দিব এতিয়া ওপৰৰ পৰা এতিয়া ভাজি ৰখা কাজু আৰু কিচমিচখিনি এইখিনি বৰ ধুনীয়া এটা গোন্ধ ওলাই আছে ন এইখিনি ওপৰৰ পৰা দি দিলোঁ গেছৰ ফ্লেমটো মিডিয়াম টু হাই ৰাখি পেলাই মানে এটা চিটি অহালে ৰাখি দিম আৰু চিটি অহালৈ এটা চিটি দি 15 মিনিটৰ পিছত কুকাৰৰ ঢাকনখন গুচাই দিম আমাৰ পোলাও লুকিং সো নাইস ইমান ধুনীয়া দেখাইছে ন পুৰা খাব মন গৈছে looks so fantastic 찾아봐 또